আপোনালোকে চাই আছে 7 নিউজ। পোনপ্ৰথমে সমূহ অসমবাসী ৰাইজলৈ শাৰদীয় দুৰ্গা পূজাৰ শুভেচ্ছা জনাইছোঁ। জাগিৰোডৰ এটা পূজা মণ্ডপে ইতিমধ্যে সকলোৰে মাজত চৰ্চা লাভ কৰিছে আৰু জাগিৰোডৰ কিছু ক্লাবৰ বনোৱা পূজা মণ্ডপটোৱে ইতিমধ্যে চৰ্চা লাভ কৰিছে আৰু এটা জাহাজৰ আকৃতি পূজা মণ্ডপ বনোৱা হৈছে। মোৰ সতীৰ্থ দেখুৱাই আছে কিমান ধুনীয়াকৈ এটা জাহাজৰ আকৃতি বনোৱা হৈছে। জাহাজৰ আকৃতিৰ মাজেৰে এটা পূজা মণ্ডপ বনোৱা হৈছে। জাহাজৰ আকৃতিৰ মাজেৰে এটা পূজা মণ্ডপ বনোৱা হৈছে। মোৰ সতীৰ্থক দেখুৱাই আছে কিমান ধুনীয়া এটা পূজা মণ্ডপ। আপোনালোকৰ সতীৰ্থক মই দেখুৱাবলৈ অনুৰোধ জনাইছোঁ সেই সুন্দৰ পূজা মণ্ডপটো। কোনো জায়গায় পাত্রগুলি ফেলবেন না, নির্দিষ্ট জায়গায় ডাস্টবিন রাখা আছে। ডাস্টবিনে আপনারা প্রসাদ খেয়ে পাতাগুলি ফেলবেন। প্রসাদ খেয়ে ডাস্টবিনের পাতাগুলি ফেলবেন। পরিষ্কার পরিচ্ছন্ন রাখাটা আমাদের দৃষ্টান্তের কর্তব্য। আসুন কৃষকরা দুর্গা পূজা মণ্ডপে চলে আসুন, মাকে দর্শন করুন এবং সুন্দর কিশোৰ ক্লাবত বনোৱা সেই পূজা মণ্ডপটোত মই উপস্থিত আছোঁ আৰু এই কিশোৰ ক্লাবৰ সেই পূজা মণ্ডপটোৱে ইতিমধ্যে চৰ্চা লাভ কৰিছে আৰু ৰাইজৰ মাজত যথেষ্ট সমাদৰ লাভ কৰিছে। মই সতীৰ্থসকলৰ পৰা মই ইয়াৰ সতীৰ্থ সম্পূৰ্ণ দেখুৱাবলৈ চেষ্টা কৰিছোঁ কিমান এটা সুন্দৰ পূজা মণ্ডপ বনোৱা হৈছে তেওঁলোকে। দুৰ্গা পূজা আমাৰ আজি 53তম এইটো আমাৰ সোণালী জয়ন্তী পাৰ হৈ গৈছে। গতিকে এইবাৰ আমি যিটো থিম ল'লে আমাৰ উদ্যোক্তাসকলে এইটো মানে দেৱী নৌকা গমন আছে, সেই তাক লৈ এটা আলম লৈ যি আমাৰ সদাগৰী আগৰ ঐতিহ্য সদাগৰী নাও পালতৰা নাও সেই ষ্টাইলত তাৰমানে এই থিমটো লৈ আমাৰ এইটো মণ্ডপটো বনোৱা হৈছে। গতিকে শস্য শ্যামলা বসুন্ধৰা হওক, সকলো খেতি বাতি হওক আৰু আমাৰ কাৰ্যক্ৰম প্ৰায় ভালেই চলি গৈছে আৰু আমাৰ ৰাইজৰ যথেষ্ট সঁহাৰি পাইছোঁ আৰু ইয়াত ভক্তপ্ৰাণ যথেষ্ট। আজি অঞ্জলি যি আছিলে অঞ্জলি যথেষ্ট সংখ্যক ভক্ত ভিৰ হৈছে। এইটোত আমাৰ প্ৰায় 20 দিনমান লাগিছে। এনেই প্ৰস্তুতি আমাৰ এমাহৰ পৰা হৈছে, কিন্তু 20 দিনমানত